নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ ঢেলাঘাট চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ত। ইয়াত আমাৰ যি নয়নজ্যোতি কলাকৃষ্টি সাংস্কৃতিক ঝুমুৰ দলৰ দলপতি অমি কিষাণ বাইদেউ আছিলে। তেখেতে উদ্যোগ লৈছিলে আমাৰ যি ভইচ অফ ঝুমুৰৰ পোহৰ নিউজ 24 উদ্যোগত আৰু অসম সাহিত্য ছাত্ৰ সন্থাৰ সহযোগত আমাৰ যি ভইচ অফ ঝুমুৰৰ অডিশ্যন চলি আছে। এই অডিশ্যনৰ কাৰণে তেখেতসকলে উদ্যোগ লৈছিলে আমাৰ নয়নজ্যোতি কলাকৃষ্টি সাংস্কৃতিক ঝুমুৰ দলৰ উদ্যোগত। তাতে উপস্থিত হৈছিলোঁ আৰু আজি যি অডিশ্যন আছিল অডিশ্যনত উপস্থিত হৈছিলোঁ। প্ৰতিযোগী আহিছিলে প্ৰায় 12 পৰা 20 গৰাকীমান প্ৰতিযোগী আহিছিলে। আমি তেখেতসকলৰ পৰা জানিব যত্ন কৰিম তেখেতসকলৰ মনোভাৱ কি জনাব, ইয়াৰ পৰা কি অনুভৱ, আজি এই অডিশ্যনটো তেখেতসকলে লোৱাৰ কাৰণটো কি আৰু কেনেধৰণে ইয়াৰ পৰা অনুভৱ হৈছে সেইখিনি জনাব। কি জনাব আজি যিহেতু আপোনালোকে সুন্দৰকৈ অডিশ্যনটো অনুষ্ঠিত কৰি গৈছে, ইয়াৰ পৰা কি বাৰ্তা দিব বিচাৰিব? হয়, মই আপোনাৰ পোহৰ নিউজৰ চেনেলক ধন্যবাদ জনাইছোঁ। আৰু এই ভইচ অফ ঝুমুৰ যি অডিশ্যন হৈ গ'ল, এইটো অনলাইন হৈ আছিলে, কিন্তু আপোনাৰ লগত মই কথা পাতি যিহেতু আমাৰ ঢেলাঘাট চাহ বাগিচাত মই অফলাইনত ব্যৱস্থা কৰা হ'ল আমাৰ নয়নজ্যোতি কলাকৃষ্টি ঝুমুৰ নৃত্য দলৰ সহযোগত। গতিকে আমাৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী চবৰে হাতত এণ্ড্ৰইড মোবাইল নাই, আৰু গতিকে অনলাইন ব্যৱস্থাটো চবেই কৰিব নোৱাৰে। সেইকাৰণে মই অফলাইন কৰাব বিচাৰিলোঁ, যিহেতু চবেই আহি ইয়াত অডিশ্যন দিব পাৰে। আৰু আপোনাৰ এই পোহৰ নিউজ চেনেলৰ যোগেদি আমাৰ ল'ৰা ছোৱালীখিনি যাতে আগুৱাই যাওক তাকে মই কামনা কৰিছোঁ। আৰু বহুত ভাল লাগিছে, আগন্তুক দিনতো এনেকৈ হৈ যাওক। আৰু যি ইমান দিন হ'ল আমি দেখা পোৱা নাছিলোঁ যে এনেকুৱা এটা আমি মানে প্লেটফৰ্ম পাম, আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে এনেকুৱা এটা প্লেটফৰ্ম পাব যাৰ যোগেদি আগুৱাই যাবলৈ মানে সুবিধা এটা পাব। আৰু ইয়াৰ যি অডিশ্যন হৈ গ'ল, আমি জানিব পৰা মতে সেই অডিশ্যনত চিলেকশ্যন হোৱাৰ পাছত কৰ্মশালাৰো ব্যৱস্থা আছে। গতিকে আমাৰ ভাইটি ভণ্টিহঁতক বহুত দৰকাৰ আছে কৰ্মশালা। গানটো চবেই গায়, কিন্তু ক'ত তাল লয় সেইখিনি তাৰ ব্যৱস্থাটো নাই। গতিকে বহুত অসুবিধা হয়। কৰ্মশালাটো হ'লে আমি সকলোৱে ভাল পাম। নিশ্চয় আমাৰ চেষ্টা থাকিব কৰ্মশালালৈ। ঢেলাঘাট প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী বাইদেউগৰাকীক লগ পাইছোঁ, তেখেতৰ পৰা জানিব যত্ন কৰিম। তেখেতে ইয়াত উপস্থিত আছিলে। কি অনুভৱ আজি যি অডিশ্যন হৈ গৈছে, আপুনি অনুভৱ কি জনাব আপুনি? নমস্কাৰ, মই সুশীলা নাকচনা। আৰু আজি এনেকুৱা এটি অনুষ্ঠানত আহি মই নিজকে সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ আমাৰ অনেক উদীয়মান শিল্পী আছে যিখিনি নৱপ্ৰজন্ম, আৰু তেওঁবিলাকে হয়তো প্ৰচাৰৰ অভাৱত আজি বহুতো ঠাইত লুকাই থকা অৱস্থাত আছে। কিন্তু আজি আমি যি নয়নজ্যোতি কলাকৃষ্টি ঝুমুৰ দল, তেওঁবিলাকৰ সহযোগত আজি এনেকুৱা এটি অনুষ্ঠান তেওঁবিলাকে আৰম্ভ কৰিছে। আৰু মই পোহৰ নিউজ চেনেলক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁবিলাকৰ প্ৰয়াসত আজি আমাৰ ঢেলাঘাট চাহ বাগিচাৰ যিখিনি উঠি অহা যুৱক যুৱতী তেওঁবিলাকে এই কাৰ্যত আগবাঢ়িবৰ কাৰণে সক্ষম হৈছে। আৰু মই আগলৈও আশা ৰাখিম যাতে আৰু যিখিনি কৰিবলগীয়া কাম আছে নিউজ চেনেলৰ, আমাৰ যিখিনি লুকাই থকা অঞ্চলৰ যিখিনি উদীয়মান শিল্পীবিলাক আছে, ল'ৰা ছোৱালীখিনি আছে, তেওঁবিলাকেও যাতে আগবাঢ়ি আহক, মই নিউজ চেনেলত তাকেই আহ্বান জনাইছোঁ। আৰু ইয়াত আজি উপস্থিত হৈ সঁচাকৈ মই নিজকে বহুত গৌৰৱান্বিত অনুভৱ কৰিছোঁ। মোক বহুত ভাল লাগিছে আজি আমাৰ এই কণ ভাইটি ভণ্টিবিলাকে ইয়াত উপস্থিত হৈ তেওঁবিলাকৰ যিখিনি প্ৰতিভা তেওঁবিলাকে আজি প্ৰদৰ্শন কৰিব পাৰিছে। ধন্যবাদ। নিশ্চয় সকলোখিনি কথা আপোনালোকে বুজিব পাৰিছে, বৰ বিশেষ ক'বলগীয়া নাই যেন অনুভৱ। গতিকে এটা কথা ক'ব লাগিব, আমাৰ এই যি অডিশ্যন আগন্তুক 15 ডিচেম্বৰলৈকে অন্তিম তাৰিখ আছে। যদি আপোনালোকে অনলাইনৰ ব্যৱস্থাও আছে, যদি কোনোবাই চাইছে অনলাইন দিব পাৰিব, আৰু যদি অফলাইনত ক'ৰবাত ব্যৱস্থা ল'ব পাৰে তেতিয়া ল'বলৈ যোগাযোগ কৰিব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰাৰ আশা ৰাখি মই বিদায় লৈছোঁ। ধন্যবাদ।